অসমত খিলঞ্জীয়াই খেতি নকৰে বুলি কোনে কৈছে? এয়া দেখিছে ব্ৰহ্মপুত্ৰ চাপৰিত এয়া খেতি চাৰিওফালে এয়া দেখা পাইছে। আৰু মই আজি উপস্থিত হৈছোঁহি জকলাবন্ধা ব্ৰহ্মপুত্ৰ চাপৰিত। এয়া দেখা পাইছে চাৰিওফালে চাওক। আৰু মোক দেখা পাইছে চাংঘৰৰ ওপৰত দেখিছে চাংঘৰৰ ওপৰত আজি খেতি চাবলৈ আহিছোঁ ইয়াত। এইফালে বানেশ্বৰ পাহাৰ এয়া, আৰু এয়া হৈছে নহৰু। আৰু বাকী ইয়াত দিছে সৰিয়হ আৰু বিভিন্ন ধৰণে বিভিন্ন খেতি কৰিছে ইয়াত। মটৰ মাহো আছে ন ৰীনা? মটৰ মাহো আছে ন? এয়া আলু মানে চব খেতিয়ে কৰা হৈছে ইয়াত। আপোনালোকে চাই থাকক কিমান ৰিক্সত এনেকে আছে। এইফালে বনৰীয়া হাতী ওলায়, বাঘ ওলায়, পহু ওলায়, তাৰপিছত গঁড়, তাৰপিছত এই যোনটো গাহৰি আছে বনৰীয়া গাহৰি সেইটো ওলায়। এয়া বন্ধুসকল দেখা পাইছে এই সৰিয়হ কিমান ধুনীয়া, মূলা।